কাণ যদি ছিঙি যায়, যদি নাক কাৰোবাৰ ঘৰত যদি ছিঙি আছে, আশা কৰিছো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকে চাব। বিউটি পাৰ্লাৰত যে মানে এনেকুৱা কাম হয় মই কিন্তু একচুৱেলি নাজানো। আহক পাৰ্লাৰৰ ভিতৰৰ গোটেইখিনি মই আপোনালোকক এবাৰ দেখুৱাই দিছো। ভালে আছে আপোনালোক? তাৰমানে আপোনালোকৰ ইয়াত কি কি ফেচিলিটি আছে? কাণ ছিঙিলেও ঘোঁৰা লগাব পাৰি। কাণ যদি ছিঙি যায়, নতুন এটা হেৰি পালো। যদি নাক কাৰোবাৰ ঘৰত যদি ছিঙি আছে আপোনালোকে ইয়াত আহিলে জইন কৰি দিব। আৰু কাণো যদি ছিঙি যায়, কাণৰো তাৰমানে ট্ৰিটমেণ্ট তাহাঁতি কৰে। তাৰমানে ইয়াত আপোনাৰ ছিঙি গ'লে এইটো যোৰা লগাই দিয়ে ন, যোৰা লগাই দিয়ে। যি নহওক, আৰু বিউটিচিয়ানৰ ইয়াত কি কি ফেচিলিটি পোৱা যায়? স্মুথিং কৰিব পাৰি, কেৰাটিন কৰিব পাৰি, আকৌ থ্ৰেডিং, স্পা, হেয়াৰ স্পা, কেৰাটিন স্পা চব মানে অলৰেডি ইয়াত মানে ফেচিলিটি পোৱা যায়। মই তাৰমানে একচুৱেলি বেলেগ পাৰ্লাৰত তাৰমানে কাণ ছিঙা, নাক ফুটা তেনেকুৱা মই আজিলৈকে পোৱা নাই। আপোনালোকৰ পাৰ্লাৰত মানে আগৰ পৰাই চলি আছে নেকি? আগৰ পৰাই চলি আছে। ঠিকে আছে বাৰু, আগৰ পৰাই আপোনালোকে আৰু ট্ৰিটমেণ্ট কৰিছে নেকি? ভিডিঅ' আছে তেনেকুৱা? ঠিক আছে বাৰু, আপোনালোকক মই দেখুৱাই দিম। তাহাঁতি হেৰি আগত যোনকেইটা মানে কৰিছিলে সেইকেইটা মই দি দিম। আৰু এই বাইদেউগৰাকী কি কৰি আছে নেকি? এইফালে আনিবা, অকণমান দেখাই দিবা, অকণমান চাইড দিবা তুমি। ৰ'বা, হেৰি চাওঁ কেনেকুৱা কি কৰে। তাৰমানে এইটো কি কাণৰ ট্ৰিটমেণ্ট চলি আছে নেকি? চলি আছে কাণৰ ট্ৰিটমেণ্ট চলি আছে। এই বাইদেউগৰাকী কাণৰ হেৰি কি ছিঙি গ'ল? অকণমান হেৰি দেখাই দিবা। এয়া চাওক, এনেকুৱা তাৰমানে ছিঙি গ'ল। আৰু এনেকুৱা ছিষ্টেমত আপোনালোকে যদি কৰিবলৈ বিচাৰিছে ইয়াত আহিব পাৰে। আপোনালোকৰ এই ঠিকনা কি আছে? তাৰমানে ৰূপহী পূজা মন্দিৰৰ ওচৰত গাৰ্লছ স্কুল ৰোড। আপোনাৰ ইয়াত আহিব পাৰে ৰূপহী চাৰিআলিৰ পৰা বৰ্মা ৰোড আহি পেলাই পূজা মন্দিৰৰ কাণত। আৰু ফ্ৰণ্টত আছে আশীৰ্বাদ ভৱনৰ মানে ফ্ৰণ্টত যোনটো ৰাস্তা, এই গাৰ্লছ স্কুল ৰোডৰ কাণত তাৰমানে তাহাঁতৰ দোকান, 2 নম্বৰ দোকানটো আপোনালোকে নিশ্চয় আহি পেলাই চাব পাৰে। আৰু এই বাইদেউগৰাকীও আহিছে নেকি? আপুনিও কৰিব ন? এই বাইদেউগৰাকীও আহিছে, তাৰমানে কাণৰ হেৰি কৰিব, নাকৰ হেৰি কৰিব। আৰু আপোনালোকে দেৰি নকৰাকৈ সোনকালে আহক, ইয়াত আপোনাৰ মানে ভাল কৰি দিয়ে। এইটো এই বাইদেউগৰাকী যে কৰি আছে কামটো, কিমান দিনত শুকাব এইটো? 25 দিনৰ পৰা 1 মাহ ভিতৰত শুকাই যাব। 25 দিনৰ পৰা এমাহ ভিতৰত শুকাই যাব। তাৰপিছত আকৌ নাক মানে নতুনকৈ ফুটাই পেলাই আকৌ কাণফুল পিন্ধাই দিব পাৰিম আমি আৰামত, কোনো টেনশ্যন নহয়। মানে পকি নাযায় বা গেলি নাযায় তেনেকুৱা নহয়, ধুনীয়াকৈ শুকাই যাব। পিছত আমি নিজে ফুটা কৰি কাণফুল চানফুল পিন্ধাই দিব পাৰিম। ঠিক আছে। আৰু ইয়াৰ লোকেশ্যনটো আপোনালোকে গমেই পাইছে, আৰু স্ক্ৰীণত নাম্বাৰ দিয়া আছে এইটো বিউটি পাৰ্লাৰৰ। আপোনালোকে দেৰি নকৰাকৈ কণ্টেক্ট কৰি পেলাই আহিব পাৰে। আৰু একচুৱেলি এনেকুৱা বহুত মানুহৰ ঘৰত মই পাইছোঁ, এনেকুৱা মানে হৈ আছে, কাণ ছিঙি গৈছে বা নাকৰ হেৰি হৈছে, ফুলি পিন্ধিব নোৱাৰে। এইটো এটা বহুত ডাঙৰ সমস্যা। আপোনালোকে আশা কৰিছোঁ মই ভিডিঅ'টো শ্বেয়াৰ কৰিব, ছেভ কৰিও ৰাখিব পাৰে। ভিডিঅ'টো বহুত দৰকাৰী ভিডিঅ' হয়। মই আজি ইমানটো সামৰিছোঁ, ধন্যবাদ।